आप कैसे आ गया এইবাৰ নিৰ্বাচন কিমান আসন লাভ কৰি চৰকাৰ গঠনৰ দাবী কৰে আপুনি? চাওক, যেটো নেকি মই আপোনালোকৰ আগতে কৈছো যে পুৰ মেন ইলেকশ্যন মেনেজমেন্ট থিয়ৰী আমি জানুৱাৰী মাহত ওলাইছিলো আৰু তাত আমাৰ 445টা প্ৰাইমাৰী 3277টা বুথ তাত আমি কাম কৰি আছিলো আৰু ফেজ 1 ফেজ 2 ফেজ 3 এটা এছাইনমেন্ট আমি প্ৰত্যেকটো বুথত দিছিলো আৰু সেই এছাইনমেন্ট বিলাক লাহে 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 জুন মাহৰ পৰা কমপ্লিট হৈ আহিছিলে আৰু এণ্ড অফ জুন মানে 30 জুনলৈকে আমাৰ এটা হিচাপ আহিছিলে যে গোটেই সমষ্টিয়ে এনেকুৱা হৈ গল কি 6000ৰ তলত আমাৰ পৰিয়াল নাই তো জুলাই মাহ পোৱাৰ লগে লগে হিটো আমাৰ 7000 8000 9000 হৈ গল তো এতিয়া আমাৰ তাত 7000ৰ লোয়েষ্ট লৈ প্লাই ওপৰত 15000 ফ্যামিলি লৈকে আমাৰ বিভিন্ন সমষ্টিত আছে গতিকে আজিৰ সময়ত মই নাম্বাৰটো আপোনালোকক নকম কোনোবা ভয় কৰিব পাৰে কিন্তু একক সংখ্যা গৰিষ্ঠ লৈ প্লাই যে চৰকাৰ গঠন কৰি আছে ইয়াত একো ডাউট নাই হাগ্ৰামা মহিলা দুটাকৈ সমষ্টিত খেলিছে মই মোৰ তৰফৰ পৰা অভিনন্দন জনাইছো হাগ্ৰামা মহিলা ডাঙৰীয়া কিন্তু হাগ্ৰামাই কৈছে আসনৰ কথা নকয় আপুনি ভয় খাব আপুনি ক'লে বেলেগে ভয় খাব কি আছে নহয় মই গণতান্ত্ৰিক চিন্তাৰ মানুহ যেতিয়ালৈকে বেলটত যায় ৰাইজে ভোট নিদিয়ে তাৰ আগতে যদি আমি 10খন 20খন 30খন কৈ থাকো তো অলপমান ডেমক্ৰেটিক্যালি অলপমান পাব্লিকক মিসলিড কৰা হয় আমি কি কাম কৰিছো কি কাম কৰিম কিয় আমাক ভোট দিব লাগে নালাগে এই কথাবিলাক আমি ৰাইজক ক'ব লাগে কিন্তু কিছুমান কথা ক'ব নালাগে যেটো নেকি ৰাইজক অলপমান মিসলিড কৰা হয় আজি বহুত আছে ৰাতি 12টা লৈকে হাগ্ৰামা মহিলাৰ উৰাজাহাজ আপুনি আজি উৰাজাহাজত উঠিব আজিৰ পৰা আৰম্ভ নেকি আৰম্ভ নহয় যেতিয়া যেতিয়া প্ৰয়োজন হয় তেতিয়া উঠিম নহলে আমাৰ দলীয় আমাৰ এমপি আছে আমাৰ মন্ত্ৰী আছে সকলো ইউজ কৰিব মই অকলে কৰিম বুলি কথা নাই আজি প্ৰগ্ৰাম হিচাপে মোৰ তাত পৰিছে সো মই আজি আহিছো নিৰ্বাচন উৰাজাহাজৰ নামত কিমান খৰচ কৰিব আপোনালোকে সব 20-22 দিনত বহুত বেছি পইচা নাযায় যিখিনি 20-22 দিনত হয় সেইখিনিয়ে যাব মহিলা কৈ আছে যে সাম্পা বৰগাৰ যিকোনো প্ৰকাৰে কৰোৱাব সম্ভৱ হ'ব পাৰে নেকি সব নিৰ্বাচন হাৰোৱাটো তেখেতে খাম্ফাৰ মুখত চাই চন্দন ব্ৰহ্ম ডাঙৰীয়াৰ মুখত চাই পেলাই হাৰোৱা নহয় পাব্লিকে ভোট দিব বুজিছে তো পাব্লিকে কাক জিতা ইটোৱে ক'ব লাগিব পাব্লিকক তেখেতে কনভিন্স কৰিব লাগিব জনগণক কনভিন্স কৰিব লাগিব যে খাম্ফা বৰগয়াৰী হাৰাৰ কাৰণে খাম্ফা বৰগয়াৰী ডাঙৰীয়াৰ মুখৰ ফালে চাই চন্দন ব্ৰহ্ম ডাঙৰীয়াৰ মুখৰ ফালে চাই ক'লে নহব গতিকে আজি আমি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াক দেবাৰগাঁৱত হাৰাবলৈ গৈ আছো সো তেখেতক দেবাৰগাঁৱত হাৰাবলৈ যেতিয়া আমি গৈ আছো তেতিয়া আমিও তেখেতৰ মুখত চোৱা নাই আমি ৰাইজৰ মুখত চাইছো তাত বড়ো আছে তাত মাইনৰিটি বেছি নাই তাত বঙালী জনসাধাৰণ আছে তাত গুৰ্খা আছে তাত কোচ ৰাজবংশী আছে নাথ যোগী আছে আদিবাসী আছে সান্থালী আছে সকলোকে চাইহে আমি কৈছো যে এইবাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেবাৰগাঁও সমষ্টিটো হাৰি আছে আৰু 14 চিৰাংটোতো আমাৰে সিট ইয়াতো কোনো কাৰণত জিকিব নোৱাৰে দুটা সমষ্টিত হাগ্ৰামা হাৰিব এনেকুৱাটো লাগে আজি তাৰিখত
সাধাৰণ মহিলাৰ যিটো পত্নীৰ নামত কেইবাটাও একাউণ্টত টকাৰ চাওক মোৰ ৰাজনীতি কাম কৰাৰ এই ক্ষেত্ৰখনত মই কাৰোবাৰ পত্নীক লাগি যাব নিবিচাৰো ইভেন হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ সম্পত্তিৰ তালিকা মোক সদায় সুধি আছে মই এইটো চোৱাই নাই মই ৰাতিপুৱা উঠি অলপমান নেশ্যনেল নিউজ বিলাক চাওঁ ক'ত কি হৈছে ক'ত কি হোৱা নাই অলপ সময় পালে অলপমান ইণ্টাৰনেশ্যনেল নিউজো চাওঁ গুগলত আৰু তাত বাহিৰে অসমৰ বা BTCৰ কথাখিনি অলপ খবৰ লওঁ আৰু নিজৰ কামখিনি মই ঠিক কৰোঁ আমাৰ দলীয় কাম বাকী হাগ্ৰামা মহিলাৰ ডাঙৰে কি খাইছে কি পিন্ধিছে কি সম্পত্তি তেখেতৰ বউৰ কি আছে নাই এইবিলাক মোৰ কাৰণে ৰাজনীতিত কোনো দৰকাৰ বিষয় নহয় কিন্তু বৃহৎ পাৰ্থক্য কিন্তু নমিনেশ্যন যিটো সম্পত্তি দাখিল কৰিছে আপুনিও কৰিছে হাগ্ৰামাও কৰিছে কিন্তু পাৰ্থক্য কিন্তু বহুত কাৰ পাৰ্থক্য আছে আপোনাৰ কম সম্পত্তি কিন্তু হাগ্ৰামাৰ বহুত সম্পত্তি হৈছে চাওক মই ইফালে গুৰুত্বই দিয়া নাই যে 30 বছৰ সমাজৰ বিভিন্ন কামত মই আন্দোলনত বা বিভিন্ন কামত ব্যস্ত আছিলো আৰু এনেও মোৰ এটা প্ৰিন্সিপাল আছে যিমানে যি সম্পত্তি নকৰো কিয় যাবৰ সময়ত 3 ফুট বাই 6 ফুটে লাগে আমাক খুবৰ কাৰণে জাগা তো ইমান আৰু আলহী খাবলৈ আহিছো পৃথিৱীখনত ইয়াত আৰু হিংসা ভাল বেয়া পইচা ঘটা কিবা ঘটা এইবিলাকত কিয় যাব লাগে আজি তেখেতসকলে বুজি পোৱা নাই লাইফ ফিলচফিটো যোনে বুজি পোৱা নাই সি গণ্ডগোল বিলাক লগাইছে পৃথিৱীত যোনে লাইফৰ ফিলচফিটো বুজি পাইছে তাৰ কাৰণে একো গণ্ডগোল নহয় মোৰ কাৰণে একো গণ্ডগোল নহয় কাৰণ মই গোটেই কথা জানো ৰাজনীতিত কাম কৰাটো এটা পাব্লিকে ৰাইজে জনগণে আমাক এটা সুযোগ দিছে অলপ কম সময়ৰ কাৰণে সো অলপ কম সময়ৰ কাৰণে আমাক সুযোগ দিছে এইটো 5 বছৰ হ'ব পাৰে এইটো 20 বছৰ হ'ব পাৰে 10 বছৰ হ'ব পাৰে এইটো ডিপেন্ড আপন সো এইখিনি সময়ত যে আমি যিমান পাৰো ইমান পাব্লিকক সেৱা কৰিব লাগে জনগণক সেৱা কৰিব লাগে বদলেন অঞ্চলৰ ৰাইজে প্ৰায় 50 বছৰ যিটো উন্নয়ন দেশৰ বেলেগ প্ৰান্তত হৈ আছিল এই প্ৰান্তত তেনেকৈ উন্নয়ন হোৱা নাছিল গতিকে আজি এই প্ৰান্তটো আমি উন্নয়নটো আনিব লাগিব এই প্ৰান্তটো শান্তি আনিব লাগিব এই প্ৰান্তটো জাতি জনগোষ্ঠীৰ মাজৰ সম্বন্ধটো আনিব লাগিব আমাৰ ৰাষ্ট্ৰীয় পিতাই যিটো কথা কৈ গৈছে আমাৰ দেশৰ সংবিধানে যিটো কৈছে এই কথাবিলাক আজি আমাৰ বদলেন অঞ্চলতো এই 5টা ডিষ্ট্ৰিক্টতো সবে ৰিয়েলাইজ কৰিব লাগিব ইয়াত আৰু কোনবা খাওয়া পিন্ধা উৰা পইচা এইবিলাক কথা পাতি থাকিলে নহব কিন্তু ৰাজনীতিক যিসকলে কাম কৰিব আহিছে মোৰ এটাই অনুৰোধ যে পাব্লিক মানিটো তেখেতসকলে সঞ্চয় কৰিব নালাগে হিটো পাব্লিকৰ মানি পাব্লিকক ইটো দিব লাগে আহিব যেহেতু দলটো ৰাষ্ট্ৰীয় দল গৌৰৱ গগৈ আহিব তৃণমূল কংগ্ৰেছৰো বহুত কেণ্ডিডেট দেখিছে কি ঠিক দিদিও আহিব পাৰে সো সবৰো মানে নিজৰ নিজৰ ডিউটি তেখেতসকলৰ নিজৰ নিজৰ অধিকাৰ এইটো সাব্যস্ত কৰিব গৰ্জন মুছাহাৰী ডাঙৰীয়া আগতে আমাৰ লগতে কাম কৰি আছিলে মাজতে অলপ তেখেতে ইফাল ইফাল হল এতিয়া যোৱাকালি জইনে কৰিলে তেখেতে আমাৰ দলত আমাৰ বিধায়ক ডাঙৰীয়া লৰেন্স ইছলাৰী আৰু প্ৰাক্তন ইএম আমাৰ ৰঞ্জিত বসুমতাৰী তেখেতৰ লগত কথা পাতি যোৱাকালি জইন হৈছে কেন্দ্ৰীয় হিচাপত আপোনালোকৰ বিজেপিৰ লগত যে মিত্ৰতা হয় কোনোবা বিঘ্নিত হৈছে এনডিএৰ লগত কি মিত্ৰতা হৈ আছে বিজেপিৰ লগত কেন্দ্ৰীয় হিচাপত সেইটো কৰবাত বিঘ্নিত হৈছে নেকি সব দিল্লী দিছপুৰত এতিয়ালৈকে আমাৰ এলায়েন্স চলি আছে কাউন্সিলত অলপ নীতিটো বেলেগ আমাৰ কাউন্সিলটোৱে বেষ্ট এতিয়া বিজেপি হিচাপে বা এনডিএৰ বাকি পাৰ্টি এজিপি হিচাপে তেখেতসকলে সমগ্ৰ অসমত ৰাজনীতি কৰিব এনডিএ সমগ্ৰ ভাৰতত কাম কৰিব আমিতো BTCৰ 5খন জিলাৰহে কৰিম গতিকে 5খন জিলাৰ 26টা জনগোষ্ঠী 35 লাখ জনগণৰ বৰ্তমান ভৱিষ্যত শিক্ষা দীক্ষা সামাজিক ন্যায় অৰ্থনীতি উন্নয়ন এইবিলাক লৈ পেলাই UPPL জন্ম পাইছে গতিকে ইয়াত কোন দলে কি কৰে আমাৰ লগত আমাৰ মতলব নাই আমাৰ নিজৰ মতলব যে ইয়াত শান্তি থাকিব লাগে সবে নিৰাপত্তা থাকিব লাগে উন্নয়ন হ'ব লাগে মাটি বাৰীৰ অধিকাৰৰ পৰা সকলো অধিকাৰ ইয়াৰ ৰাইজে পাব লাগে এই মডেলতে UPPL কাম কৰাৰ কাৰণে UPPL মডেলৰ ৰাজনীতিটো সবে একচেপ্ট কৰিছে বিজেপি আৰু বিপিএফ সংকিত নহয় আপোনালোকে কাকো লৈ সংকিত নহয় সংকিত হৈ কি কৰিব ইয়াতে থাকিব লাগিব ইয়াতে কাম কৰিব লাগিব সংকিত হলিও কৰিব লাগিব নকলিও কৰিব গতিকে সংকিত হোৱাৰ কি দৰকাৰ আছে ৰাজনীতিহে আগত বন্দুক বাৰুতৰ মাজেদি ওলাই আহিলো আজত মাৰামাৰীৰ আগেদি ওলাই আহিলো আগতো মিটিংই কৰিব পৰা নাছিলে খেতি ফুৰা আছিলে মটৰচাইকেল লৈ ব্লেংক ফায়াৰ কৰা আছিলে গতিকে ইয়াতে আৰু কিয় সংকিত কৰিব লাগে যোনে বেছিকে ৰাইজক মানে কনভিন্স কৰিব পাৰিব যোনে বেছি ভাল কথা ক'ব পাৰিব যাৰ কথাটো ৰাইজে ভাল পাব সিয়ে ভোট পাব স্যার ভোটাৰ আকৰ্ষণ কৰাৰ বাবে হলে উৰা জাহাজত নিৰ্বাচন চলব নেকি আপোনাৰ উঠিব